নমস্কাৰ সবকে স্বাগতম। ভাবিছেনে Xiaomi, Realme, Vivo এইবোৰ চাইনিজ কোম্পানীৰ মোবাইল ইমান সস্তা কিয় থাকে? এই ভিডিঅ'টোত আজি এইটো বিষয়ে কথা পাতিম। আহক জানো। প্ৰথমতে আমি চাব পাৰোঁ যে চাইনিজ কোম্পানীৰ মোবাইলবোৰ বহুতে সস্তা থাকে বেলেগ কোম্পানীৰ লগত কম্পেয়াৰ কৰি চালে, যেনেকৈ এপল আৰু চেমচাং হৈ গ'ল। ইয়াৰে প্ৰথম কাৰণটো হ'ল R&D মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। এটা ইণ্টাৰেষ্টিং কথা, iPhone 11 Pro বনাবলৈ অকল 35,000 টকাহে লাগে, কিন্তু মাৰ্কেটত এইটো 1 লাখ দামত পোৱা যায়। কাৰণটো হ'ল এনেকুৱা ডাঙৰ ডাঙৰ কোম্পানীয়ে এটা মোবাইল বনাবলৈ 1 বছৰতে কোটি টকা ৰিচাৰ্চ কৰোঁতে খৰচ কৰি দিয়ে। আৰু এই R&Dত বহুত ৱৰ্কাৰ্ছ ইনভল্ভ থাকে, মানে ইঞ্জিনিয়াৰ্ছ, ডিজাইনাৰ্ছ আৰু এইবোৰ বহুতে স্কিল ৱৰ্কাৰ্ছ হয়, যাৰে দৰমহাও বহুত বেছি থাকে। তেনেকেই ৰিচাৰ্চ কৰিবলৈ বহুত ডাঙৰ ডাঙৰ টেকন'লজি দৰকাৰ, টিমৰ দৰকাৰ, আৰু এইখিনি কৰিবলৈ বহুত পইচা লাগি যায়। যেনেকৈ iPhone 8ত প্ৰথম ফেচ আনলকৰ ফিচাৰ্ছ আমি দেখা পাইছিলোঁ, আৰু এই ফিচাৰটো আনিবলৈ ৰিচাৰ্চত বহুত খৰচ কৰিছিলে, লগতে নতুন টেকন'লজিৰো দৰকাৰ হৈছিলে, আৰু বহুতে ফেইল্ড এক্সপেৰিমেণ্টৰ পাছত এটা পাৰফেক্ট ফিচাৰ আনিব পাৰে। ভাবি লওক যে এইটো ফিচাৰ আনিবলৈ কিমান স্কিল্ড ৱৰ্কাৰে কাম কৰিছিল, আৰু সেই খৰচখিনি নিশ্চয় আমিয়ে দিব লাগিব মোবাইলটো বেছি দামত কিনাৰ ওপৰত। আৰু এনেকুৱা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চাইনিজ কোম্পানীবোৰ বহুতে কম কৰে, কিয়নো ইহঁতি কম্পনেণ্টছবোৰ বেলেগ বেলেগ জেগাৰ পৰা উঠাই এছেম্বল কৰে আৰু এটা মোবাইল বনাই দিয়ে। মানে ডিছপ্লেটো বেলেগ কোম্পানীৰ হ'ল, প্ৰচেছৰটো বেলেগ কোম্পানীৰ হ'ল, স্পীকাৰ, কেমেৰা চব বস্তু বেলেগ বেলেগ কোম্পানীৰ আনি এছেম্বল কৰি দিয়ে, আৰু সেইকাৰণে নিজে ৰিচাৰ্চ কৰিবলৈ দৰকাৰ নপৰে, আৰু সেই ৰিচাৰ্চৰ পইচাটো বাচি যায় আৰু মোবাইলবিলাক সস্তা হৈ যায়। কিয়নো এপল আৰু চেমচাঙৰ যিমান ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ খৰচা হয়, সিমান Xiaomi আৰু Realme নিশ্চয় খৰচ নকৰে। কিন্তু তাৰে ভিতৰত Oppo আৰু Vivo ফালে চাব গ'লে MI আৰু Realme কম্পেয়াৰত অলপমান দাম বেছি থাকে, কিয়নো এই দুটা কোম্পানীয়ে অলপমান R&D নিজে কৰে। যেনেকৈ আণ্ডাৰ ডিছপ্লে ফিংগাৰ স্কেনাৰটো প্ৰথম আনিছিলে, পপ-আপ কেমেৰা প্ৰথম আনিছিলে। এতিয়া 2 নম্বৰ কাৰণটো হ'ল মাৰ্কেটিং এটা বহুত ডাঙৰ বস্তু হয়। 2017ত এটা ৰিপৰ্ট ওলাইছিলে য'ত চেমচাঙে এটা বছৰতে অকল 100 কোটি টকা অকল মাৰ্কেটিঙতে খৰচ কৰি দিছিলে। আৰু Oppo, Vivo কথা ক'লে আপোনালোকে নিশ্চয় জানে চাগে, ভাৰতৰ মেইন IPLৰ স্পনচৰশ্বিপ Vivoয়ে কৰে। আপুনি ভাবি লওক যে ইহঁতৰ মাৰ্কেটিং বাজেট কিমান বেছি হ'ব পাৰে। আৰু যদি আমি চাওঁ বেলেগ চাইনিজ কোম্পানীবোৰ যেনেকৈ MI, Realme, Honor এইবোৰ ইমান মাৰ্কেটিং নকৰে, যদিও আজিকালি 2-এটা এডভাৰটাইজমেণ্ট দেখা পাওঁ, কিন্তু এপল আৰু চেমচাঙৰ দৰে ইমান খৰচ নকৰে মাৰ্কেটিং। আৰু এটা ইণ্টাৰভিউত Xiaomi কোম্পানীটোৰ CEOয়ে কৈছিলে যে ইহঁতৰ প্ৰফিট এটা ফোনৰ পৰা অকল 3 বা 4% থাকে। এইটো এটা কাৰণ হ'ল যে চাইনিজ ফোনবোৰ কিয় ইমান সস্তা থাকে। 3 নম্বৰ কাৰণটো হ'ল ফ্লেছ চেল। এটা কোম্পানী চলাব হ'লে বহুত প্ৰকাৰৰ খৰচ থাকে, আৰু তাৰে পৰা এটা খৰচ হয় ইনভেণ্টৰী মানে এটা গোদাম য'ত বস্তুখিনি ষ্ট'ৰ কৰা যায়। ভাবি চাওক যে এটা ডাঙৰ গোদাম বনাবলৈ কিমান খৰচ থাকিব, কিয়নো এটা প্লট কিনিব লাগিব, মাহে মাহে ভাড়া দিব লাগিব, ছিকিউৰিটিৰ কাৰণে মানুহ থ'ব লাগিব, যাক দৰমহাও দিব লাগিব, আৰু এনেকুৱা সৰু সুৰা খৰচ ধেৰ থাকে। সেইকাৰণে এই খৰচটো বচাবৰ কাৰণে Realme নিচিনা কোম্পানীয়ে ফ্লেছ চেল কৰে, যাতে এটা সপ্তাহত যিমান প্ৰডাকশ্যন হয় সিমান টোটেলি বিক্ৰী হৈ যাওক, আৰু ডাইৰেক্টলি ফেক্টৰীৰ পৰাই ফোনটো পেক হৈ আপোনাৰ ঘৰলৈ ডেলিভাৰ হৈ যাওক। নিশ্চয় এটা গোদাম থাকিবই, কিন্তু যিমান প্ৰডাক্টছ লঞ্চ কৰি গৈ থাকে সিমান কেপাচিটি বঢ়াবলগীয়া হৈ থাকে, আৰু এই প্ৰব্লেমটো ফ্লেছ চেল যোগেদি ছল্ভ কৰি দিয়ে, আৰু লগতে পুৰণা মডেলছবোৰ ডিছকণ্টিনিউ কৰি গৈ থাকে। এনেকৈ খৰচবোৰ বচায় আৰু এনেকৈ কম দামত ফোন দিব পৰা যায়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।